and about, ready to go out. But then I thought, man, what's the point? There are roads filled blind, tears are running fast. Still apathy is all I've got. And I know it's hard to keep up sometimes. And I know I just want to make things right. But as the sun goes down and shadows fill the town, give me a reason, I'm falling down. Go, Jukovili. Eka beka. ধুনীয়া আছে প্ৰাকৃতিক নেচাৰেল বিউটি এয়া আহি আছে আমাৰ দলৰ বাকি সদস্যসকল এয়া হেলিপেড আছে আৰু যদি প্ৰাইভেট হেলিকপ্টাৰ কাৰোবাৰ ফেচিলিটি আছে আহিব পাৰে লৈ আহিব পাৰে নামিব লাগিব জুকুভেলি আহিব হ'লে আপোনালোকে ডিমাপুৰ আহিব লাগে ট্ৰেইনত যেনেকৈ বা এনি হাও ডিমাপুৰৰ পৰা গাইড নোলোৱাকৈ আপোনালোকে আহিব পাৰিব গাইড লোৱাটো ডাঙৰ কথা নহয় গাইড লৈও আহিব পাৰে গাইড নল'লে নিজৰে এক্সপিৰিয়েঞ্চ অলপ হয় খৰচো কম হয় গাইড নোলোৱাকৈ আহিব পাৰি গ্ৰুপত হ'লে ভাল হয় আৰু প্ৰথম কথা কৈ আহিছোঁ ইয়াত যে আহিব ট্ৰেকিঙত আহিবৰ বাবে অলপ প্ৰেক্টিচ কৰি আহিব লাগিব খোজকাঢ়ি আহিব লাগিব দৌৰি আহিব লাগিব নাইবা প্ৰেক্টিচ থাকিব লাগিব ৱক কৰি আহিব লাগিব নহ'লে দিগদাৰ হ'ব দেন ডিমাপুৰৰ পৰা আমি আহিলোঁ কহিমা প্ৰায় 6-7 আৱাৰ্ছ লাগি গ'ল দেন কহিমাৰ পৰা আহিলোঁ কহিমাৰ পৰা আমি মৰ্ণিং ওলালোঁ গাড়ী লৈ দেন আমি 9:30ত আমি ৰেষ্ট হাউচ পালোঁহি জুকুভেলিৰ ভিজিমা ভিলেজৰ ৰেষ্ট হাউচটো পালোঁ দেন ভিজিমা ভিলেজৰ পৰা আমি অলপ গাড়ীত আগবাঢ়ি আহিলোঁ চুমু ল'লে ভাল হয় চ' কেব নোলোৱাই ভাল কথা এল্ট্ৰ' কেব চুমুত আহিলোঁ আমি দেন নেক্সট আৰম্ভ কৰিলোঁ ট্ৰেকিং 6 আৱাৰ্ছ হাৰ্ডলি লাগিলে নহ'লেও মেবি 5 আৱাৰ্ছ লাগিব নৰ'লে ঠিকে আছে বেলেগ একো নাই আৰু দেন ইয়াত আহি ৰ'ব পাৰিব ৰেষ্ট হাউচ আছে ইয়াত জুকুভেলিত দেন ইয়াৰ পৰা ভেলিলৈ নামি যাব পাৰে 45 মিনিটছ লাগিব ঠিক আছে আহিব পাৰে ভাল জেগা বৰ্তমান আমি এতিয়া উপস্থিত আছোঁ জকুভেলিত নাগালেণ্ডৰ এটা মানে লেখত ল'বলগীয়া ভেলি কি সুন্দৰ মনোৰম দৃশ্য মনোমোহা একদম চাই থাকিবৰ মন যায় কিমান সুন্দৰ এই মনোমোহা দৃশ্য আপোনালোকে চাওক আমাৰ অনন্তই দেখুৱাই আছে আপোনালোকৰ বেকগ্ৰাউণ্ড দেখাই আছে চাওক কিমান সুন্দৰ দৃশ্য চাওক আপোনালোকে এইবিলাক ডাৱৰে আৱৰা পাহাৰৰ মাজত এইবিলাক এটা সৰু সৰু নিজৰা বৈ গৈছে পাহাৰৰ মাজে মাজে এটা সৰু কুলুকৈ নিজৰা বৈ গৈছে ইয়ালৈ আমি কালি শতাব্দী এক্সপ্ৰেছত আহিলোঁ আমাৰ ট্ৰেইনৰ টাইম আছিল মই শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰত ট্ৰেইনৰ টাইম আছিল 6 বজা ৰাতিপুৱা 6 বজাত আহিছোঁ আমি 9 বজাত ডিমাপুৰ পালোঁ ডিমাপুৰৰ পৰা আমি আহি কহিমাত ষ্টে কৰিলোঁ কহিমাত ষ্টে কৰিবলৈ হ'লে আমি মানে যথেষ্টখিনি সময় আমাৰ কালি দৰকাৰ হ'ল মানে লেণ্ডশ্লাইড হোৱাৰ বাবে এটা বেলেগ ৰাস্তাই আমি আহিবলগীয়া হ'ল তাৰ বাবে আমি আমাৰ 4 ঘণ্টা সময় লাগিল কহিমালৈকে কহিমাত আমি থাকিলোঁ চেণ্ট্ৰেল গেষ্ট হাউচত থাকিলোঁ ভাল আপোনালোকে আহিলে তাত থাকিব পাৰে সুন্দৰ খানা একো স্পাইচি নহয় বেছি খানাবিলাক ভাল আপোনালোকে খাব পাৰে তাৰ পৰা আমি কালি ৰাতিপুৱা পৰহিতো আমি আহিছিলোঁ ন কহিমালৈ এই কালি ৰাতিপুৱা আমি ভীষ্মা ভেলিলৈ আহিলোঁ ভীষ্মা ভিলেজলৈ আহিলোঁ তালৈকে আমাৰ লাগিল প্ৰায় 2 ঘণ্টা আমি কালি 10:30 বজাৰ পৰা এই জকুভেলি ট্ৰেকিং অভিমুখে আমি ৰাওনা হৈছোঁ আৰু 10:30 বজাত আহি আমি প্ৰায় আবেলি 4 বজাত আমি জকুভেলিত উপস্থিত হ'লোহি তাতে গেষ্ট হাউচ আছে তাতে আমি থাকিলোঁ তাত আমি গধূলি আহাৰ তাতে আমি গ্ৰহণ কৰিলোঁ ইয়াতে সুন্দৰ পৰিৱেশ মনোমোহা দৃশ্য কালি ৰাতি বহুত ঠাণ্ডা পাব আপোনালোকে তাৰ বাবে আপোনালোকে যদি কোনোবা আহে তাতে গৰম কাপোৰ আনিবলৈ নাপাহৰিব নহ'লে আপোনালোকে ঠাণ্ডাত কপি থাকিব লাগিব কালি আমি এইটো কাৰণে ৰেইনকোটে ব্যৱহাৰ কৰিলোঁ ৰেইনকোট পিন্ধি শুই দিলোঁ আৰু ৰাতিৰ এক্সপেৰিয়েঞ্চৰ বিষয়ে কোৱা ট্ৰেকিং আৰু ৰাতি আমি ট্ৰেকিং কৰিলোঁ জকুভেলি মেইন পইণ্টলৈ গ'লোঁ তাত সুন্দৰ ফুলৰ মনোমোহা দৃশ্য আমি দেখিবলৈ পালোঁ তাৰ পৰা ৰাতি আমি 9 বজাত আহি তাৰ পৰা আমি এই গেষ্ট হাউচত উপস্থিত হ'লোহি তাত আমি ৰাতি আহাৰ গ্ৰহণ কৰিলোঁ গ্ৰহণ কৰাৰ পিছত সকলোৱে
দিনটোতো সকলোৱে খোজ কঢ়াৰ পিছত ভাগৰুৱা হৈ গৈছে গেষ্ট হাউচত কি ফেচিলিটি আছে, কি পোৱা যাব থাকিবলৈ? মানে খালি ৰুমহে আছে? আপোনালোকে ব্যৱহাৰ কৰিবলৈ পাব। তাৰ পৰা 50 ৰুপিজকৈ ল'ব আপোনাৰ এটা গাৰু পিলো, এটা পিলত 50 ৰুপিজ। তাৰপৰা এখন ব্লেংকেটতো আপোনাৰ 50 ৰুপিজ পৰিব, আৰু এখন মেট্ৰেছ দিব আপোনাৰ, তাতো 50 ৰুপিজ। মানে আপোনালোকে 150ত প্ৰায় সুন্দৰকৈ আপোনালোকে শুবলৈ পাব। কিন্তু ঠাণ্ডাটো এখন ব্লেংকেট ল'লে আপোনালোকে ঠাণ্ডা গুচাব নোৱাৰিব। 3খনমান ব্লেংকেট ল'ব লাগিব আপোনালোকে ঠাণ্ডা গুচাবলৈ হ'লে। আৰু এটা বেটাৰ অপচন আছিলে, বেগ হেৰি যোনটো স্লিপিং বেগ, সেইটো এটা অপচন আছে। স্লিপিং বেগৰ ব্যৱস্থা আছে ইয়াত। আপোনালোকে স্লিপিং বেগ 100 ৰুপিজ ল'ব। স্লিপিং বেগ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ইয়াত। সেইটো ল'লে ইমান ঠাণ্ডা নালাগে। সেইটো ল'লে আপোনালোকে ঠাণ্ডাৰ পৰিমাণটো অলপ কম পাব। তথাপিতো আপোনালোকে ইয়ালৈ আহিলে গৰম কাপোৰ লৈ অহাটো ভাল, সুবিধাজনক হ'ব। আজি আমি ইয়াৰ পৰা আকৌ কহিমা অভিমুখে ৰাওনা হ'ম। আমি প্ৰায় 10 মান বজাত ইয়াৰ পৰা আমি কহিমা অভিমুখে এতিয়া ৰাওনা হ'ম। আমি ৰাতিপুৱা এই ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেড আনিছিলোঁ আমি। আপোনালোকে লৈ আনিব পাৰিলে ব্ৰেড, বাটাৰ এইবিলাক আপোনালোকে লৈ আনিব, ফল মূল কিবা কিবি। নহ'লে অলপ দিগদাৰ হয়, ইয়াত ওচৰত একো দোকান নাপায়, মোবাইলৰ নেটৱৰ্ক নাই। কিন্তু পৰিৱেশটো বহুত মনোমোহা, বহুত সুন্দৰ। আপোনালোকে চাওক, আমাৰ আনন্দই দেখাই আছে, চাওক পৰিৱেশটো বহুত ধুনীয়া। ইয়ালৈ আহিলে কেনেকে সাজু হ'ব লাগিব সেইটো কৈ দিয়া অলপ। ইয়ালৈ আহিবলৈ হ'লে আপোনালোকে প্ৰায় আমাৰ জাৰ্ণিটো, ট্ৰেকিং জাৰ্ণিটো প্ৰায় 6 আৱাৰ হয়। আপোনালোকে ৰেইনকোট আনিবলৈ নাপাহৰিব। ইয়ালৈ আহিলে আপোনালোকে ৰেইনকোট আনিবলৈ নাপাহৰিব, কিয়নো আপোনাৰ 5 মিনিট বৰষুণ দিলে 10 মিনিট ৰ'দ দিয়ে, 10 মিনিট বৰষুণ দিলে আকৌ 5 মিনিট ৰ'দ দিয়ে। ইয়াত আপোনালোকে ৰেইনকোট আনিবলৈ নাপাহৰিব। আপোনালোকে ৰেইনকোটৰ উপৰিও আপোনালোকে ORS, ৰেড বুল এইবিলাক আনিলে আপোনালোকে নিজকে ষ্টেমিনাটো অলপ বঢ়াই ল'ব পাৰিব। গ্লুকন-ডি 4-5টা মান লৈ আহিব লাগে। এয়া আমাৰ গ্ৰুপ মেম্বাৰ অঞ্জন জ্যোতি বৰুৱা, একদম ষ্টেমিনা থকা আমাৰ শকত আপত ল'ৰা দেই। এজন বহুত ষ্টেমিনা আছে, বহুত দেৰি পায়। এয়া আমাৰ বিকি দাস, এয়া আহি আছে সুন্দৰকে আমাৰ তলৰ পৰা, বহুত তলৰ পৰা ওপৰলৈ এতিয়া উঠি আহি আছে। এয়া আমাৰ বিকি দাস, সুন্দৰ হেণ্ডচাম মাষ্টাৰ গাইড। এয়া আমাৰ শুভজ্যোতি ফুকন, কওক শুভজ্যোতি ফুকন নিজৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে। ইতিমধ্যে আগৰ বক্তাজনে সম্পূৰ্ণ কথাখিনি ক'লে, আপোনাক কেনেকৈ কি কৰিব লাগে। এতিয়া মই কি ক'ম, আপোনাক কেৱল মাত্ৰ এটাই ক'ম, আহক, কেৱল আহক আৰু উপভোগ কৰক। আৰু আপোনালোকে একদম নিবাস একদম স্পীচলেছ হৈ যাব। মানে আহিলে আপোনাৰ উভতি যাবলৈ মন যাব, মোৰ এনেকুৱা অনুভৱ হৈছে। আপোনালোক বাকৰুদ্ধ হৈ যাব, বাকৰুদ্ধ। ট্ৰেন্সলেট কৰি দিছো অসমীয়াত, আপোনালোক বাকৰুদ্ধ হৈ যাব ইয়াত আহিলে। ইমানে সুন্দৰ প্লেচ। অতদিনে আমি টিভিত দেখি থকা, ইউটিউবত দেখি থকা, কিন্তু আজি স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছো। আজ মে ওপৰ আসমান নিচে, আগতে আমি দেখো ডাৱৰ বিলাক আমাতকৈ বহুত ওপৰত আছে। আমাৰ ডাৱৰ বিলাক চুবলৈ মন যায় সদায়। আপোনালোকৰ নাযায় নে? সকলোৱে যায়, ডাৱৰ বিলাক আমাৰ চুবলৈ মন যায়। কিন্তু ডাৱৰ বিলাকে এতিয়া আমাক চুবলৈ চেষ্টা কৰি আছে তলৰ পৰা। কিমান সুন্দৰ, মাইণ্ড ব্লয়িং। I was up and about, ready to go out, but then I thought, man, what's the point? এয়া আমাৰ শুভজ্যোতি ফুকন, তেওঁ আপোনালোকক আমাৰ সকলোতকৈ কনিষ্ঠ মেম্বাৰ এওঁ শুভজ্যোতি ফুকন। ইয়াৰ পৰা দুআষাৰ মান আমি পাম বুলি আশা কৰিলো। মই নকওঁ, মই একো নকওঁ। আপোনাৰ দাদা মানে ভাল লাগিলে নাই সেইটো? সকলোৱে মৰমৰ সকলোতকৈ কনিষ্ঠ আমাৰ গ্ৰুপ মেম্বাৰ শুভজ্যোতি ফুকন। सो हम लोग दीमापुर तक ट्रेन में आए हैं। वहाँ से हम लोग एक सुमो रिजर्व किया। हम लोग 9 लोग थे ना, तो हम लोग कोहिमा तक आए। तो क्योंकि लैंडस्लाइड हुआ था, रास्ता मेन रास्ता जो था वो क्लोज था, तो थोड़ा एक्सपेंसिव भी हुआ। मतलब थोड़ा ज़्यादा ही ले लिया फेयर, अराउंड 4600 जैसा लिया हम लोग 9 जन के लिए। एक सुमो लिया था। तो कोहिमा में एक दिन हम लोग स्टे किया। फिर नेक्स्ट डे मॉर्निंग हम लोग वहाँ से ब्रेकफास्ट करके निकल गया। सुबह के करीब 7-7:30 बजे निकले वहाँ से। फिर वहाँ से एक सुमो बुक किया। और एक बात है, वहाँ से विषमा विलेज या फिर विषमा विलेज तक आने के लिए आप लोग प्लीज़
सुमो ही लीजिए, क्योंकि एल्टो मतलब एकदम लास्ट पॉइंट तक नहीं छोड़ सकता है, थोड़ा ऊपर है, रास्ता भी थोड़ा खराब है, इसलिए सुमो ही लीजिए मतलब आप लोग, तो थोड़ा बेटर है। तो कोहिमा से हम लोगों का फेयर 2000 जैसा पड़ा। तो बिशेमा विलेज ट्रैकिंग पॉइंट तक छोड़ के गया हम लोगों को। तो वहाँ से हम लोग ट्रैकिंग स्टार्ट किया अराउंड 10:45 AM। फिर हम लोग रास्ते में आते आते फिर हम लोगों को अराउंड 5 फिर वहाँ से फिर बिशामा ट्रैकिंग पॉइंट से हम लोग ट्रैकिंग स्टार्ट किया। वहाँ से अराउंड 5 घंटा जैसा लगा हम लोगों को, क्योंकि हम लोग रास्ते में रुक रुक के आया रेस्ट करके। फिर एक पॉइंट था जहाँ पे हम लोग थोड़ा एनर्जी ड्रिंक या फिर वैसा कुछ खा पी के आया, पानी सानी ऐसा। फिर इसीलिए 5 घंटा जैसा लगेगा। तो फिर अराउंड 4 बजे हम लोग यहाँ पे गेस्ट हाउस में आके रुके हैं। यहाँ पे ये मेरे पीछे आप लोग देख रहे हैं गेस्ट हाउस, जहाँ पे हम रुके थे कल रात को। तो फिर 4 बजे आके हम लोग 5 बजे फिर से इस वैली में आया था। तो उसका फुटेज तो आप लोग देखा ही होगा शायद, उसका वीडियो। और यहाँ से रिटर्न करते करते फिर गेस्ट हाउस तक जाते जाते हम लोगों का रात हो गया था 7:30 बजे। तो दैट मीन्स हम लोग रात को ट्रैकिंग करने का एक्सपीरियंस हम लोगों को मिला। वो भी एक मतलब अपने आप में एक अनोखा एक्सपीरियंस हुआ, जो कि ऑफ कोर्स लाइफ टाइम के लिए मेमोरेबल होगा। और बहुत ही सारा मेमोरी बनाया हम लोगों ने यहाँ पे। तो आप लोग ज़रूर आइए यहाँ पर, बट आने से पहले अपना मतलब फिजिकली थोड़ा फिट हो जाइए और थोड़ा वर्कआउट या फिर रनिंग ऐसा करते रहिए। तो मतलब इतना मेहनत नहीं होगा आप लोगों को। फिर गर्म कपड़ा लेके आइए। फिर और हाँ, अभी मैं पहले भी बोल चुका हूँ, हम लोगों ने कोई गाइड नहीं लिया था, हम लोग अपने आप ही मतलब एक्सप्लोर करके आया। और वो भी अपने आप में एक मतलब मेमोरेबल थिंग है। तो या मतलब आज तो हम लोग रिटर्न होने वाले हैं। तो यस, we will be returning with a ton of memories, which for life, I mean, and that's what I need actually, memories for life. So we are leaving now. It's 10:15. अभी हम लोग यहाँ से रिटर्न हो रहे हैं। या होपफुली 4-5 घंटे में हम लोग बिश्मा विलेज पहुँच जाएंगे। बोला সৌৰভ দা আৰু চিত্ৰ দা আহি আছে, আমাৰ পিছতে আছে। এই ৰাস্তাটো আছিলে নে? You can see the dangerous road, man. ভাগৰি গৈছে ন, সেইটো কাৰণে আৰু एनर्जी पाए रेड बुल का कमाल। Red Bull gives you wings. यस, Show this one. এইফালে আপোনালোকে যদি এনেদৰে ৰাস্তাত ট্ৰেকিং কৰিবলগীয়া হয়, আপোনালোকৰ লগত নিশ্চয় আপোনালোকে এনাৰ্জি ড্ৰিংক নিশ্চয় লৈ আহিব। আৰু নিশ্চয় লৈ আহিব, কাৰণ আপোনালোকক যথেষ্টখিনি হেল্প কৰিব। লাহে লাহে লাহে, আপোনাৰ খোজটো যে অলপ হেৰিকে পৰিছে দেই। একচুৱেলি হৈ যায়, ভৰিটো মানে ভাগৰি গৈছে, গম পালে নাই? ভাগৰি গৈছে। टेंगो चार्ली का साउंड निकलते हुए
One single step at a time. বেছি ডেঞ্জাৰ কৰি দিছো খোজকেইটা Yeah, no problem. Yo. ব'লা ব'লা লাহে লাহে ব'লা এনেকৈ মিলাই মিলাই কৰিব লাগিব ন সাহসিকতাৰ প্ৰদৰ্শন কৰি এয়া আমাৰ সৌৰভজ্যোতি ডাঙৰীয়া চৰি সৌৰভজ্যোতি ডাঙৰীয়া নি বলক বিকি পাজি বলক বলক এইটোহে কৰিব পাৰি কৰি আছো মই ব'লা বেছি ডেঞ্জাৰ কৰি দিয়া ভাল লাগিব দুইফালে যাব পাৰি দুইফালে যাব পাৰি ব'লা ব'লা Yo, you can see the road is very, very dangerous. I mean, you have to be very, very careful. Yeah, let's go. I'm coming. Yeah, downslope because it's rainy now. Then it's slippery also. Yo, I'm coming. You go. Baby. dangerous route Yeah, মজা বহুত বঢ়িয়া লাগিলে প্লেচ আমি জকৰ পৰা আমি প্ৰায় পাহাৰটো প্ৰায়খিনি শেষ কৰিলোঁ আৰু অলপ আছে এইখিনি আমি নিশ্চয় আৰু খন্তেক সময় পিছত প্ৰায় শেষ ইয়াৰ পৰাই ষ্টাৰ্ট হয় ট্ৰেকিং পইণ্ট কাৰণ ইয়াৰ পৰা ষ্টেপ আছে এইফালে আপোনালোকে দেখিবলৈ পাইছে আৰু অলপ তলত গ'লে আমি গাড়ী পাই যাম আমাৰ ড্ৰাইভাৰ ইতিমধ্যে ৱেইট কৰি আছে আমি কল কৰি দিছিলোঁ Finally we made it. Yes, Joko. গৈ আহিলো আমি আৰু মজা লাগিলে আপোনালোকেও যাব পাৰে আমি কোনো গাইড নোলোৱাকৈ গৈ আহিলো আমি বৰ্তমান উভতি আহি আমি জকো ভেলীলৈ যোৱাৰ মেইন পইণ্টত উপস্থিত হৈছোহি আমি জকো ভেলীৰ পৰা জাষ্ট আহি উভতি আহি জাষ্ট পাইছোহি কিমান সময় লাগিলে উভতি আহোঁতে আমি পালোহি এতিয়া বৰ্তমান কেইটা হৈছে এতিয়া বাজিছে তোমাৰ 1:40 আমি 10:15 তাৰ পৰা ওলাইছো জকো ভেলীৰ পৰা এতিয়া আমি 1 2 কিমান বাজিলে 1:45 1:45 আমি উপস্থিত হৈছোহি আমি এতিয়া আমাৰ গাড়ীৰ ওচৰত উপস্থিত হৈছোহি আমি এতিয়া ইয়াৰ পৰা কহিমা অভিমুখে ৰাওনা হ'ম ট্ৰিপটো বহুত ভাল লাগিলে বহুত ভাগৰ অনুভৱ কৰিছো এতিয়া নিজকে কিবা এডভেঞ্চাৰ যেন লাগি গৈছে উইদাউট গাইড আমি গৈ জকো ভেলীৰ পৰা ফুৰি আহিলো ব'লা এতিয়া ঘৰ যাওঁ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ Abrázame toda la noche, no nos queda mucho tiempo más. No quiero perder lo que queda. Seguimos siempre la pasión y confiamos solo en el amor. Yeah. No quiero perder lo que queda. Y más.